নমস্কাৰ বন্ধুসকল, আমি আজি দক্ষিণপাট সত্ৰলৈ আহিছোঁ। শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ কিছু সম্বল দেখাম আৰু মাজুলীৰ প্ৰথমটো পকীঘৰ আৰু অসমৰ তৃতীয় পকীঘৰ ৩ নম্বৰ যিটো পকীঘৰ তাক দেখাম। আহক সকলোৱে ভিডিঅ'টো উপভোগ কৰোঁ। খাচী হোৱাৰ আগত এইটো ধূপৰ মছলা খুন্দি পূজা দিবৰ কাৰণে এইবিলাক বুজিছোঁ। ঠিক আছে, মই মিডিয়ামত সোমাইছোঁ দিয়ক। এইটো হ'ল এই ঘৰটোৰ ইটা ২৩২ বছৰ। এইটো আকাশবাতি তুলসী গোট চাকি জ্বলাই আমাৰ আকাশবাতি। অঁ, এইটো ৩০০ বছৰ জাতি। এইটো মাজুলীৰ প্ৰথম পকা ঘৰ। এইটো মাজুলীৰ প্ৰথমটো পকীঘৰ আৰু অসমৰ ৩ নম্বৰ পকীঘৰ। এইটো বৰ্তমান মাজুলীৰ প্ৰথমটো পকীঘৰ। ভিতৰত কেনেধৰণৰ সম্বলসমূহ আছে চাওঁ আহক। এই চাকিগছ ৩৬০ বছৰ ৭০ বছৰ ৭ মাহ নন ষ্টপ জ্বলি আছে। হয়, এই চাকিগছ জয়ধ্বজ সিংহ ৰজাৰ দিনত জ্বলোৱা। হয়, সোমাবলৈ নিদিয়ে। সত্ৰৰ যিজন আটা তেওঁ আমাক ভালকৈ বুজাই দিছে। সকলোৱে চাই থাকক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক ছাবস্ক্ৰাইব কৰিব। আগবাঢ়ি আহক। দিবা ৫.৫ ফুট আছে, ৫.৫ ফুট ইয়াৰ পৰা এইবোৰ চব ইউনেস্কোৰ নাম্বাৰিং। লক্ষ্মীনাৰায়ণ এইবোৰ চব ইউনেস্কোৰ নাম্বাৰিং, ৰাষ্ট্ৰসংঘৰ হেৰিয়াত চব নম্বৰ। গৌমুখী শংখ, গৰুৰ মুখখনৰ নিচিনা। আৰু ৪০০ বছৰ ৰূপৰ মীনা কৰা শৰাই। ৪০০ বছৰ, ৪০০ বছৰ। এইটো ৰূপৰ বঁটা আগৰ তামোল খোৱা। এইখন মাইহাং কাঁহী, ৰজাই ভাত খাইছিলে। শিলৰ বাতি, শিলৰ কাঁহী। অঁ, শিলৰ বাতি, শিলৰ কাঁহী। আৰু এইবোৰ আগৰ ভাত খোৱা ষ্টেণ্ড। এইটো ইউনেস্কোৰ নাম্বাৰিং কৰি থৈছে। আজিকালি ডাইনিং টেবুল। ৩টা খোজা ভাতৰ কাঁহী তুলি তামোলি পিয়াত বহি ভাত খাইছিলে আগৰ। মই 2টা বস্তু দেখুৱাম, ধুব লাগিব। ৰূপৰ মীনা কৰা অসমীয়া কাৰিকৰ ৰজাৰ দিনত। এতিয়াতোতো পিঠাটোকে এইকাৰণতে কৈ থওঁ যে লাইটৰ কিছু অসুবিধা, তাত লাইট নজ্বলে ভিতৰত, জ্বলোৱা নহয় বিশেষকৈ। গতিকে সেইটো কাৰণে ভিডিঅ' কোৱালিটিটো ইমান ঠিক অহা নাই। তথাপিও সকলোৱে চাই থাকক। ৬০০ বছৰ কাঠৰ শৰাই, তেতিয়াই ৰং ৰাঙলী শৰাই, হেঙুল তেতিয়াৰে। ইয়াত ৮০০খন কাঁহী আছে, ইউনেস্কো নাম্বাৰিং চিল কৰি থৈছে। মিলটো তামোল খুন্দি খাইছিলে আগৰ নম্বৰ, মানে তামোল খুন্দি খাইছিলে। দাঁত বনাইছে ঘোঁৰা, ঘোঁৰা পিঠিত মানুহ পানী তুলি দৰা কন্যাক গা ধুৱায়। এইটো বৰটোপৰ গুলি, ২য় মহাসমৰৰ মিছাইল। এইটো কোনোবা দাঙি চালে চাব পাৰে। তাত মছলা ভৰাই সাফৰ দি কমলাবাৰীত এটেক কৰিব লাগে। ইয়াত নম্বৰ আছে, নম্বৰ অনুপাতে উৰাই দিয়ে, তাত গৈ পেলাই পৰে। অলপ উৰি যায়, পৰি সেইটো সেই জেগাটো ধ্বংস কৰি দিয়ে। মছলা ভৰাই সাফৰ আছে 12 কেজি 14 কেজিমান হ'ব আছে 10-12 কেজি আছে। বানবাতি আগৰ অসমীয়াই চাহ খায়। এইটো আহোম ৰজাৰ দিনৰ কাঁহৰ লোটা নম্বৰ। এইবোৰ আহোম ৰজাৰ দিনৰ পানী ঘড়ী বা বাতি ঘড়ী বা জল ঘড়ী। অঁ, এইটো আচলতে কাৰিকৰী এটা দিশত হয়। প্ৰেছাৰ থকা মানুহে খৰমটো পিন্ধিলে, এটেক কৰিলে হ'লনে?
ৰজাই গাত লোৱা চেলেং কাপোৰ 11 ফুট গুণাবোৰ সোণৰ গুণা 400 বছৰ হাতে বনোৱা মুগাৰ ধুতি এইবোৰ 400 বছৰ হাতে বনোৱা নম্বৰ আছে ক'ৰবাত বাৰু 400 বছৰ এইবোৰ আহোম ৰজাৰ দিনৰ কাঁহৰ খৰম নম্বৰ ঐতিহ্যক এযোৰ পিন্ধিছিলে তেতিয়াতো ব্ৰইলাৰ খোৱা নহয় নহয় গোসাঁইসকল মগুৰহে হাতী খোজীয়া ভাইটি কি খাইছিলে এইটোত মদিয়া পান কৰি মতিয়া পান তামোল খোৱা পতা এইটো কিহৰ হয় তামৰ নি এই বস্তুটো ধৰিব পৰা নাই এইটো মেটেলো ধৰিব পৰা নাই বস্তুটো কি মেটেল এইটো খোৱাটো কি বস্তু নাজানো এইটো ধৰিব পৰা নাই পাৰিলে সেই বুঢ়া বুঢ়ীহাল মৰাঠা আছে আজৰি হ'ম ডিঙি চুটি এইটো কলহ বাওঁ হাতে পানীয়ে নাই এইবোৰ কলহ মূৰত আনে দুটাকে আনে দুটাকে মূৰত আনে জাপি এইটো কঁকালত আনে সোঁ চাইডে ডিঙি চুটি বাগৰি নাযায় এইটো হাতত আনে কিমান জোখত বনাই কাটিলে নুশুকায় ৰজাৰ দিনত এই ভাল ৰাজভঁৰালৰ পৰা লৈ ৰাজ্য পৰিভ্ৰমণ কৰে ট্ৰেফিক পুলিচ যদি শত্ৰু পায় আক্ৰমণ কৰে গুপ্তি দুইটা থাকে দুইটা হৈ যায় দুইটা হয় বেছি গুৰুত্ব দিব লাগে অলপ খুলি দিয়ক মানে ৰূপৰ ইয়াত 10 বটাৰ খোদিত কৰা আছে কুৰ্ম এনেকৈ দীঘলকৈ দিয়ক দীঘলকৈ দিয়ক এই পাতত অস্ত্ৰ এপাতো সোমাই আছে নি সেইটো নিমখ থয় এতিয়া ন আগতে গাখীৰ ভাঙে বিয়া সভাবিলাকত এইটো কাঠৰ বৰ চৰিয়া এইসমূহ সম্বল শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত সুন্দৰকৈ ৰাখি থোৱা হৈছে এইখিনি সম্ভৱ খুব কম সময়ৰ ভিতৰত মিউজিয়ামত উলিয়াই দিয়া হ'ব বাহিৰলৈ সকলোৱে ভালদৰে দৰ্শন কৰিব পৰাকৈ গতিকে আজিলৈ বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰে